Hello everyone, good morning সকলোকে কি খবৰ সকলোৰে আশা কৰো সকলোৰে ভাল মই আকৌ পাই গলোহি নিজৰ জায়গাত আজি ইফালে কিন্তু বহুত মানুহ আছে আমি জাননে বহুত বেয়া জায়গাত ফসি গলো নহয় গাড়ীখন বেলেগ মানে জায়গাত আহি গল মানে ভিডিও কি কৰিছো ঠিক নাই সব মিক্স কৰি আপোনালোকক দেখাই থাকিম দে কি everyone just ahi paisuhi mane ইয়াত বহিছে মোৰ এবোৰ ইমান বিষ নহয় এইটো সাইডে বিষ এটো সাইডে বিষ একদম থাকিব কাৰণে মানে বিকট বস্তু কহিয়াই এটা ভাইটিয়ে পাপাৰ লগত মানে হেৰি কৰিব গৈছে টেবুল চকী আমি আনিছিলো সেইখিনি আনিব গৈছে আৰু বেয়া জায়গাত ফচিলো মানে মই আপোনালোকক দেখাইছিলো ভিডিওটো একদম দূৰত বহুত দূৰত আছে এইখিনি আনিবলৈ গৈছে তাৰপিছতে মই এতিয়া আৰু লাহে কামখিনি কৰোঁ আপোনালোকক যিমান পাৰি দেখাম আৰু নহ'লে একদম মিক্সকৈ যাব আৰু মানে কালি ভিডিও আজি ভিডিও তেনেকৈ দেই চাই থাকিব ভিডিও নহয় মই হেৰি কৰি আছো হেল্ল' এভৰিৱান এই জাষ্ট আমি মানে ফ্ৰী হৈছোঁ আৰু ফ্ৰী মানে সব দোকান কিছুমান দোকান খোলা আছে মানে হা মেক্সিমাম দোকানে খোলা আছে খালি আমাৰ দোকানখন বন্ধ কৰি দিব লগা হ'ল মানে বস্তু কমি গ'ল জানেনে বস্তুৱে নাই আজি তাৰপিছতে মানে আজি কিন্তু ভালেই গৈছে দেই বস্তুখিনি তো সেইটো কাৰণে মানে আপোনালোকৰ কৃপাত ভগৱানৰ কৃপাত মানে আজি ভালেই গৈছে গতিকে মানে বস্তু চাগে কম অনা হ'ল বা বস্তু ধৰক শেষ হৈ গ'ল আৰু এতিয়া ৰাতি আনিবলৈও মানে আমাৰ এইখিনিত একো বস্তু নাই বাকী দোকান চোকান চব খোলা আছে তাৰপিছত এতিয়া মই চুৱেটাৰ এটা পিন্ধি গৈছোঁ ইমান অলপ ঠাণ্ডা লাগিছে ভিডিঅ'টো একো ভালকৈ বনাব নোৱাৰিলোৱে আপোনালোকৰ কাৰণে একো ভালকৈ ইমান প্লেন কৰিছিলোঁ যে ধুনীয়াকৈ বনাম কিন্তু মই মানে খানা বনোৱা দায়িত্বত মোৰ পৰিলে চ' সেইটো কাৰণে মানে মই 1%ও মানে এক চিটিকো মই লৰচৰ হ'ব নোৱাৰিলোঁ জানেনে এতিয়া আমাৰ এইটো আৰু মানে কৰিডৰটো আমাৰ এইটো মই দেখাইছোঁ ৰ'ব ভালকৈ পাপাহঁতটো বাৰু গ'লেই মা আৰু পাপা গুচি গ'লগৈ গাড়ীত মই এতিয়া ভাইটিয়ে মানে মোক থৈ আহিবগৈ ঘৰত গৈ স্কুটিত তাৰপিছতে সি আজি ইয়াত ৰাতি থাকিব বাৰু মই অকণমান ৰখি দিলোঁ মানে লাষ্ট মুহূৰ্তত মানে কি হয় ইয়াত ইভিনিং 6টা চাৰে 6টা বা 7টামান বজাত মানে অলপ বেছি কাষ্টমাৰ মানে অহা দেখা যায় মানে বেছি মানুহ অহা দেখা যায় তো সেইটো কাৰণে মানে ৰখি দিলোঁ কিন্তু মানে কি হয় সেয়া আৰু মানে বেড লাগ আৰু বস্তুখিনি কম হৈ গ'ল ন তো সেইটো কাৰণে মই এতিয়া ওলাই মেলিহে আৰু আমি চব সামৰি মেলি দিলোঁ তো কালিতো আমাৰ লাষ্ট বহুত বেছি বেয়া লাগিব বাৰু এইটো ভাল এক্সপিৰিয়েঞ্চ এটা আমি লৈ গৈছোঁ আৰু যিহেতু আমাৰ প্ৰথমবাৰ হৈছিলে এইটো বস্তু আমি তেনেকৈ মানে ষ্টল দি আজিলৈকে পোৱাই নাই আৰু তেনেকৈ মানে কি হয় সেইটোৱে মানে ভাল এটা এক্সপিৰিয়েঞ্চ হৈছে তেতিয়া মানে এটা এক্সপিৰিয়েঞ্চ গোটালে মানে নেক্সট এটা কৰিব মানে মন যায় মানে এটা জ'চ এটা থাকে বা উৎসাহ এটা মানে থকা দেখা যায় আৰু যে নেক্সট ক'ৰবাত হেৰি কৰিম বুলি কিন্তু মানে এতিয়া উপায় নাই আৰু মানে কি হৈছে বস্তুবোৰ এয়া ওপৰটো এইটো চব এনেকৈয়ে পাৰি দিছে চব আৰু ৰাতি বহুত বেছি ঠাণ্ডা ইয়াত মানে ৰাতি আমাক শুবলৈ এনেকৈয়ে দিছে খালি আমি ইয়াত এনেকৈ লৈছোঁ মই দেখাইছোঁ এনেকৈয়ে শুবলৈ দিয়ে চব এনেকৈ দিয়ে এনেকৈ ইয়াত খালি আমি কাপোৰ চাপোৰ পাৰি ল'ব লগা হৈছে মানে টচক এনেকৈ ৰাতি এনেকৈ শুব লগা হৈছে ভাইটি কৈছে মই বাৰু ভুলতো নোৱাৰোঁ কাৰণ মই থাকিলে মানে কি হয় বহুতখিনি প্ৰব্লেম হৈ যাব পিছদিনাখন মানে খাদ্য বস্তুখিনি মই অলপ ৰেডি কৰিব লাগিব যিহেতু মানে খোৱা দায়িত্বত মই পৰিছোঁ আৰু মাক মানে ইমান দি থাকিবলৈ মন নাযায় পাপায়ো বাৰু আজি বহুতখিনি লাগি দিছে দেই আৰু মোৰ ইমান ঠাণ্ডা লাগিছে একদম কঁপি গৈছোগৈ আৰু বাহিৰত মানে ইমানেই বেছি ঠাণ্ডা আৰু আপোনাৰ হেৰি হৈছে আপোনালোকৰ কি কয় বহুত বেছি মানুহৰ গেডাৰিং আৰু পূৰা ট্ৰেফিক জাম এতিয়া কেনেকৈ ওলাব পাৰোঁ মানে ভগৱান জানে ভাইটি এতিয়া নাই সি বাচনখিনি ধুবলৈ গৈছে আৰু আমাৰ ইয়াত মানে কি হয় আমাৰ মেইনটেনেঞ্চটো মানে ভালেই দেখিছোঁ কিন্তু পানীৰ সুবিধাটো অলপ কম আছে একদম ক'ৰবাত দূৰত যাব লাগে মানে পানীৰ সুবিধাটো তো সেইটো কাৰণে মানে অকণমান দূৰত মানে গৈছে আৰু অলপ টাইম লাগিব চাগে খালি আমাৰ এক্সপিৰিয়েঞ্চ ভাল মানে দেই 4দিন ন 3 দিন যিটো গ'লে কালি দিনটো আছে আৰু এক্সপিৰিয়েঞ্চ ভাল মৰ্ণিং মানে ভাল হয় আৰু ইয়াত মানে প্ৰথমবাৰ আমি আহিছোঁ ন এনেকুৱা মানে ধৰক শংকৰ সংঘৰ অধিৱেশনত আমি প্ৰথমবাৰ আহিছোঁ আজিলৈকে আহি পোৱাই নাই তো তেওঁলোকৰ প্ৰচেছনখিনি দেখি ভাল লাগিছে আৰু বিভিন্ন ধৰণৰ মানে কি শাখা দি দিছে তেওঁলোকৰ মানে এইখিনি হেৰিখিনি যিখিনি মানে দি দিছে আৱাসগৃহ টাইপ বা যিখিনি দি দিছে শিবিৰ বুলি কয় যিটো সেইটো দি দিছে আপোনাৰ ধৰক এনেকৈ দিছে যোৰহাট শাখা চৰাইদেউ শাখা গোলাঘাট শাখা মানে চবৰে আমাৰ প্ৰত্যেকৰ ডিষ্ট্ৰিক্টৰ মানে শাখাবিলাক দি দিছে যে অমুক ডিষ্ট্ৰিক্টৰ মানুহ ইয়াতে থাকিব পাৰিব তেনেকৈ তো সেইটো বেছি চাই ভাল লাগিলে মানে আৰু আমাৰ একদম কিমান 1200 বিঘা মাটিত যিটো অধিৱেশন হৈছে মানে মাই গড মানে কিছু চাবলগীয়া মানে ইমানেই বেছি ভাল লাগিছে আৰু আমি তেনেকৈ আহিও পোৱাও নাই
মানে এনেকুৱা অধিৱেশনত মানে বহুত বেছি ভাল লাগিছে আৰু মানে কি ক'ম আৰু সেইটো কাৰণে সেইটো মানে কি আৰু ধৰক লটছ অফ থেংকছ ফৰ মানে গড এইটো চান্স আমাক দিছে এটা ভাল এক্সপিৰিয়েঞ্চ গোটাবৰ কাৰণে আৰু নেক্সট মানে শুনিছোঁ নেক্সট আমাৰ শংকৰ সংঘৰ মানে অধিৱেশন আজি য'ত আমাৰ হৈছে শংকৰ সংঘৰ অধিৱেশন তেওঁলোকৰ হেনো নেক্সট অধিৱেশন হ'ব মে বি তেজপুৰ এনেকুৱা টাইপ কিন্তু আমাৰ এভৰিৱান জাষ্ট আহি ঘৰ পাইছেহি আপোনালোকক অথনিয়ে দেখালোঁ যে মানে 9টা বাজি গ'ল বুলি যে ভিডিঅ'টো যে বনাইছিলোঁ টাইমটো কৈছিল নে পাহৰিলোঁ খালি একজেক্টলি দেই এতিয়া ঘৰ সোমাইছোঁ জানে এনেকুৱা ট্ৰেফিক মাই গড মানে কৈছোঁ নে 2-3 ঘণ্টা ট্ৰেফিকত ফচি আছোঁ এনেকুৱা বেছি ভাগৰ লাগিছে কাইলৈ আমাৰ লাষ্ট ডে তাৰপিছত মানে কথাটো ক'ব পৰা নাই ভালকৈ এয়া মোৰ চুলি চাওকচোন গোটেই অইলি হৈছে এইবোৰ মূৰ চুৰ ধুৱাই নাই আৰু কাইলৈ ৰাতিয়ে ধুমি আহি পেলাই কাৰণ মূৰ ধুবলৈ কোনো পচিবলেই নহয় ৰাতিপুৱাই ওলাই যাব লাগে যে আৰু কাইলৈ পাপাই কৈছে কি মৰ্ণিং 5টাতে যাম বোলে এতিয়া মই শুই থাকোঁ আৰু ব্লগটো এইখিনিতে সামৰণি মাৰিছোঁ আৰু পাৰিলে মই কাইলৈ আকৌ দেখাম বাৰু যদি ভাল পালে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ বাই